মৰমৰ প্ৰিয়তমা, মৰমৰ বুলি লিখাৰ অধিকাৰ হয়তো মোৰ নাই, তথাপিও আশাবাদী হৈ তোমালৈ লিখিছোঁ। আশা কৰিছোঁ তুমি মোৰ মৰমবোৰ বুজিবা। মনৰ বুজনি মানিব নোৱাৰি লিখিবলৈ বাধ্য হৈছোঁ। আশা কৰিছোঁ তুমি মোৰ মনৰ বুজনিবোৰ মানিবা। মোৰ প্ৰতি তোমাৰ কেনে ধাৰণা মই নাজানো। হয়তো তুমি মোক খুব বেয়া বুলি ভাবিব পাৰা, তথাপিও তোমাৰ আবেগ অনুভূতি নাথাকিব জানো? আবেগৰ দ্বাৰা এনেদৰে পৰিচালিত হৈছোঁ যে তোমাক নেদেখিলে মই অশান্তি পাওঁ। আজি তোমাক এবাৰো দেখা নাই বাবে উপায় নাপাই তোমালৈ এফাকি লিখিবলৈ বাধ্য হ'লোঁ। তোমাক মই বহুত ভাল পাওঁ। তুমি মোক ভাল পালে তোমাৰ সকলোবোৰ মই স্বীকাৰ কৰিম। তুমি মোক ভাল পালে তোমাৰ সকলো কথা মানিম। তুমি মোক ভাল পালে মই পৃথিৱীৰ আটাইতকৈ সুখী হ'ম। তুমি মোক ভাল নাপালে নাই, কিন্তু তুমি মোক ঘৃণা নকৰিবা, কাৰণ তুমি মোক ঘৃণা কৰিলে মোৰ সহ্য নহ'ব। সঁচাকৈ মই তোমাক বহুত ভাল পাওঁ। তুমি মোক ভাল নাপালে নাই, কিন্তু তুমি মোক বেয়া বুলি নাভাবিবা, কাৰণ তুমি মোক বেয়া পালে মোৰ ৰঙীন সপোনবোৰ ভাঙি চুৰমাৰ হৈ যাব। সঁচাকৈ মই তোমাক বহুত ভাল পাওঁ। আশা কৰিছোঁ তুমি মোৰ চিঠিৰ উত্তৰ দিবা। উত্তৰৰ বাবে মই বহুত আশাৰে বাট চাই ৰ'লোঁ। আল্লাহ হাফিজ। এটি তোমাৰ অচিনাকি পাগল প্ৰেমিক। 510 পক্ষৰ পৰা মই ইমদাদ। আপোনালোকে হাঁহি থাকক, ভালেই থাকক, সুস্থ থাকক, তাৰে